তো হেল্ল' হাই গুড মৰ্ণিং অসম হিৰাজ। তো আজি মানে আমি ফুৰিব যাম, আমি নহয় ঘৰৰ সকলোৱে যাম, মানে ঘৰৰ ফেমিলি অল যাম। তো ক'ত যাওঁ আপোনালোকক দেখুৱাম। তো তাৰ আগতে আপোনালোকে মানে বতৰটো কেনেকুৱা হৈছে চাই লওক। তো এয়া আপোনালোকক দেখাই আছোঁ, এয়া গোটেই আন্ধাৰ হৈছে, আপোনালোকে চাই লওক, গোটেই আন্ধাৰ পোহৰ হৈ লওক। আপোনালোকক ভালকৈ ভিডিঅ'ত দেখুৱাম। তো এতিয়া মানে ভালকৈ ওলাই চলাই লওঁ, ভালকৈ কাপোৰ একো পিন্ধি ঠাণ্ডা কাপোৰ এনেই এইটো পিন্ধিছোঁ। তো ভালকৈ ওলাই চলাই লৈ আপোনালোকৰ লগত লগ হৈছোঁ। আমি যাবৰ বাবে ৰেডি হ'লোঁ। তো এয়া ওলাইছোঁ, মানে যাওঁ আৰু এতিয়া। তো আপোনালোকক তাতে যাওঁতে ৰাস্তাত দেখাই যাম ক'ত যাওঁ বা কেনেকৈ যাওঁ। তো আপোনালোকে জড়িত হৈ থাকিব। এয়া আমি পিছত বহিছোঁ, এয়া মা, তাৰপাছত ছাইডত বহিছে আইতা, তাৰপাছত এয়া পেহা আৰু এই ফাদাৰ আৰু মই। মানে আমি সেইখন গাড়ীত যাম বুলি ভাবিছিলোঁ, তো নগ'লোঁ, পেহাৰ গাড়ীতে উঠিলোঁ। তাৰপাছত এতিয়া আমি এনেকৈ যাইছোঁ, কুঁৱলী চাওক আপোনালোকে গোটেই কুঁৱলী। এতিয়া পাই গ'লোঁ মানে গুৱাহাটী। তো গুৱাহাটীত মানে গাড়ী চাড়ীটো ৰখাই থৈ দিয়ে, ক'ৰবাত গ'লে এনেকৈ যাব পাৰে আৰু একো কথা নাই। তো আমি আগবাঢ়ি যাই থাকোঁ। তো গৈ এতিয়া আমি মানে পাই গ'লোঁ যোৰাবাট। তো যোৰাবাটত মানে কেনেকুৱা আপোনালোকক ক'বলৈ গ'লে মানে বহুত টাৰ্ণিং ধৰণত আছে আৰু মানে মাথা চাথা ঘূৰাই দিয়ে। আৰু কোনোবা যদি মানে বমি চমি হোৱা প্ৰব্লেম আছে, তো এইটো ৰাস্তাটোত মানে হ'ব পাৰে, কাৰণ মানে বহুত টাৰ্ণিং। সেই সুৰুচ মামাও লাহে লাহেকৈ ওলালে, একদম পথটো পূৰা দিছে, একদম চাট মাৰি ধৰাকৈ। তো এতিয়া যাই থাকিব লাগে চিধা চিধিকৈ। আৰু আপোনালোকক এটা বস্তু দেখাওঁ, আপোনালোকে চাওক, এই চাওক আপোনালোকে, এইটো মানে মাটিৰে বনাই, তো বঢ়িয়া ধুনীয়া হৈছে। তো এতিয়া মানে গাড়ীত তেল ভৰাব। তো আমি এতিয়া বৰ্তমান তেল ডিপুত যাওঁ। তো তেল ডিপুত এতিয়া সোমালোঁ, মানে পুনেশ্বৰ চেণ্ট্ৰিটো আপোনালোকে এই বস্তুটো আপোনালোকে বাছখনত তিৰোতাবোৰ দেখিছে, কি একদম ঘূৰি চাইছে, মানে ভাবিছে কি ভিডিঅ' বনাব লাগছে। তো এতিয়া বৰ্তমান তেলটো ভৰাই লওঁ, আগলৈ যাব দিছে দাদাই। তো তেল চেল ভৰোৱা হ'ল মানে। তো এতিয়া পইচাটো পে'মেণ্ট কৰিব লাগে, পইচাটো পে'মেণ্ট কৰি আগবাঢ়ি যাই থাকোঁ। তো টাটা বাই বাই। কিবা এটা খাব মানে ৰখিলোঁ, আমি চাহ খাওঁ ঘৰত, মানে চাহটো খাইছোঁ খালি চাহ। তো এতিয়া কিবা এটা খাওঁ সকলোৱে, তাৰপিছত খাই লৈ আমি যাম। তাৰপিছত আপোনালোককো দেখাম ঠাইবোৰ কেনেকুৱা লৈছোঁ। মানে মই চাহটো নাখাওঁ, সিদিনা চাহ নাখাওঁ। তো তাৰ কাৰণে সিহঁতে সকলোৱে চাহ তাহ খাই আছে। তাৰপিছত মই শুদা মিঠায়ে খাওঁ। তো তাৰপিছত এইবিলাক খাই লৈ যাওঁ। মানে মেৰি জানে মান। তো এতিয়া আমি আহি মানে টল গেট পাই গ'লোঁ। তো টল গেটত মানে আমাক এতিয়া মানে হেৰি কৰিব, কি কয়, ৰখাব মানে কি নৰখায়, মানে পইচাটো গাড়ীৰ পৰা কাটা যায় ন, সেইটোৰ পৰা ক'ৰবাত গ'লে এনেকৈ মানে টল গেটত মানে পইচা কাটা হয়। তো এতিয়া মানে ঢেঁকীটো পেলাই দিলে লাহেকৈ আৰু তো ঢেঁকী চেকি পেলালে, এইবাৰ পইচা চইচা কাটা যোৱাৰ পাছত আমি যাব পাৰিম। ভিতৰত দুজনী বাইদেউ আছে। তো এতিয়া আমাৰ বৰ্তমান টিকেটটো খোলা যাব লাগে, 1 2 3 গ'লে। তো এতিয়া যাওঁ। এয়া আপোনালোকে বাজাৰ বহিছে, ইয়াতে চাওক, একদম জেগাখিনি প্লেচটো ভাল লাগে, বঢ়িয়া। তো আপোনালোকে অনুভৱ কৰক ভিডিঅ'টো। ইয়াতে আৰু এইবোৰ দোকান চাওক আপোনালোকে, ইয়াতে আহিলে নাৰিকল পানী, তাৰপাছত আপোনালোকক মানে যদি কিবা মানে ধৰি লওক কি কয় বাঁহৰ বস্তু লাগে, তো সকলোবোৰ বস্তু পাব। তো আপোনালোকে আহিলে ইয়াতে এনেকৈ কিনিব পাৰে আৰু ৰাস্তাত বহুত দোকান আছে, সৰু সৰু দোকান। আৰু আপোনালোকে এটা বস্তু চাওক, এইবোৰ গাছ দেখিছে আপোনালোকে, তো এইবোৰ গাছ মানে ছাল নাই, মানে বগা ধৰণৰ। তো মানে শুনিছোঁ আৰু ইয়াতে বোলে আগতে বোলে বহুত মানুহ মৰিছিল। তো মানুহ মৰাৰ ফলত বোলে এনেকুৱা মানে পুতি থৈছিল। তো তাৰপিছত মানে এনেকৈ মানে গাছত ছালে আনে, আৰু ৰাতি হ'লে বোলে ইয়াতে কিবা বোলে আৱাজো ওলায়। তো শুনিছোঁ আৰু শুনা কথা হয়, সঁচাও বোলে কথাটো। তো ইয়াতে কিবা আছে, তো ৰাস্তাৰে দুবাৰ আহিলোঁ, কিন্তু কি বস্তু এইখিনি ভালকৈ চাবই নাপালোঁ, কি বা এইটো হয়। তো আমি এতিয়া আহি মানে ৰাস্তাৰে সোমালোঁ, য'ত মানে আমি যাব লাগে। তো লোকেশ্যনটো আমাৰ য'ত যাম বুলি ভাবিছোঁ, তো সেইটো ৰাস্তাৰে বৰ্তমান আমি সোমালোঁ। তো ৰাস্তাটো মানে আগতে এনেকুৱা ভাল নাছিল, তো এতিয়া মানে ভাল কৰি আছে চাগে, মন্দিৰটোৰ বাবে ভাল কৰি আছে। মানে শিল চিল পেলাইছে, আৰু ধূলি বহুত হৈছিল, তো তাৰ বাবে পানী। এয়া আপোনালোকে চাওক, এই আমি য'ত আহিছোঁ সেইটোৱে, মানে তাতে যে আপোনালোকক ভালকৈ দেখাম। লওক আপোনালোকে, ৰাস্তাটো কিন্তু বহুত বেয়া হৈছে, ভাল কৰি আছে আৰু ভাল হ'ব আৰু বৰ বেছি 5-6 মাহৰ ভিতৰত একদম সম্পূৰ্ণ বহুত ভাল হৈ যাব। তো ইয়াতে মানে আমি আহি পাই গ'লোঁ। তাৰপাছত আপোনালোকে চাই লওক, এই বেক চাইডত মন্দিৰটো আছে।
তো আমি ইয়াতে আহিছোঁ আৰু ইয়াতে পাৰ্কিং কৰা জেগা দিছে আৰু মানে এনেই আৰু ইয়াতে পইচা চইচা দিব নালাগে পাৰ্কিং কৰিলে। তো ইয়াতে মানে আহিলে গাড়ী চাড়ী থৈ দিব পাৰিব, ভাল ব্যৱস্থা আছে। আৰু এতিয়া আমি মানে মন্দিৰত যাওঁ, সকলোৱে মানে গামোচা চামোচা লৈ আছে, মই এখন গামোচা লওঁ। তো যাই পেলাই এতিয়া মন্দিৰৰ ফালে আগবাঢ়োঁ। তো আপোনালোকে এনেকৈ জড়িত হৈ থাকিব ভিডিঅ'টোতে। বোৱনী গামোচা, তো এতিয়া যাব লাগে। এয়া চাওক আপোনালোকে, মানুহ চাওক আপোনালোকে, কিমান মানুহ হৈছে বা একদম নধৰা হৈ গৈছে। জাগা মানে একদম ওপৰলৈ আছে, তাতেও কিমান মানুহ আছে তাৰে পৰা ভালকৈ দেখা পায়। তো তাতে যাই পেলাই আপোনালোকক দেখাম কিমান কি মানুহ আছে। তো ইয়াতে মানে চাকি তাকি দিব পাৰে। তো ইয়াতে চাকি দিয়ে মানে এয়া খুড়ীমা, মা আৰু আইতা এনেকৈ মানে ইয়াতে চাকি দি আছে। তো মানে সকলোৱে ইয়াতে চাকি দিয়ে, ভিতৰত মানে এনেকৈ দিব নোৱাৰি মানে মানুহ বহুত হয় ন। তো তাতে ধঙা তাৰপিছত চাকি তাকি তেল হৈ যাব। তো তাৰ কাৰণে ভিতৰত দিয়া নহয়, যি দিয়ে ইয়াতে দিয়ে। আৰু ওপৰত এনে এটা মন্দিৰ আছে মানে একদম, তো তাতে যায়ো আপোনালোকক দেখাম। এই চাই লওক মন্দিৰটো এবাৰ, কি ধুনীয়া লাগে বাপ। ৰাতি হ'লেতো আৰু ভাল লাগে, মানে লাইটবোৰ আছে ন, তো ৰাতি হ'লে বেছি ভাল লাগে। তো এতিয়া আমি মানে আগৰ ফালে যাওঁ আগবাঢ়ি। তো মানুহ থাকি মানে যাব নোৱাৰি। আৰু ইয়াতে মানে চিকিউৰিটি গাৰ্ডো আছে বহুত কেইটা, মানে ধৰি লওক কিবা কিবি প্ৰব্লেম হ'ব পাৰে ন, মানুহ বহুত হয়তো তাৰ বাবে। এতিয়া উঠি আছোঁ আমি ওপৰত, খুড়া আৰু বাবু থিয় হৈ আছে ইয়াতে। আৰু এতিয়া মানে ভিতৰলৈ যাব লাগিলে এনেকৈ লাইন হ'ব লাগে। আৰু এইবোৰ চাওক আপোনালোকে, মানুহ চাওক, মানুহ বাপৰে বাপ। আৰু তো এতিয়া মানে আমি সোনকালে আহি পাইছোঁ, আৰু তো দেৰি হ'লেতো আৰু বহুত মানুহ আহিব। সেই দেখুৱাম আপোনালোকক। ইয়াতে মানে লাইনত থিয় হ'লেও ভিতৰে যাব লাগিলে নহ'লেতো আৰু কোনে সোমাব দিব, কথাটো চবেই লাইন হৈ আছে। তো আমি এনেকৈ লাইনত থিয় হ'লোঁ ইয়াতে, এইবাৰ ভিতৰে সোমাই যাম। তো আপোনালোককো দেখুৱাম ভিতৰত যায়। এই চাওক আপোনালোকে, আমি ভিতৰত আহি গ'লোঁ। ভিতৰৰ মন্দিৰটো চাওক আপোনালোকে, ইয়াতে কিবা কিবি মানে ছবি অঁকাও আছে। ইয়াত দধিমথনৰ, দধিমথন মানে কি সাগৰত যে মথে ন, তো সেইটোৱে আৰু কৈছোঁ, দধিমথন নহয় চৰি। তো ইয়াতে মন্দিৰটো ওপৰৰ ফালে চাওক আপোনালোকে, মহাদেৱৰ মানে এনেকৈ চিত্ৰ অঁকা আছে। আৰু ইপিনে চাইডৰ ফালে কৃষ্ণ কিবা কিবি এনেকুৱা আঁকা আছে। বহুত ধুনীয়া লাগে একদম, আপোনালোকে চাওক এবাৰ ভালকৈ। আপোনালোকক একদম ভিতৰখিনি ভালকৈ দেখাই দি আছোঁ। আপোনালোকে ভিতৰত যেতিয়া মানে এনেকুৱা একদম মানে কি ক'ব আৰু, এনেকুৱা এটা ফিলিংছ আহে যে বুজাব নোৱাৰি। ইমান ভাল লাগি থাকে মানে ভিতৰ ভাগটোত। আৰু মানুহবোৰে সকলোৱে চাব লাগছে, ভাব লাগছে একদম কোন হয়, কি আহিছে ইউটিউবত, ডাঙৰ ইউটিউবাৰ বুলি ভাবিছে চাগে। তো আপোনালোকক দেখাই দিওঁ, ইয়াতে হ'লে একদম মেইন মানে য'ত মানে পূজা হয় আৰু য'ত মানে একদম মই কৈছোঁ আপোনালোকক, গম পাইছে একদম মেইন আৰু য'ত মানে মন্দিৰটোৰ তো ভিতৰ ভাগত। তো ইয়াতে মানে ভিতৰত সোমাবই নিদিয়ে, এটা এটাকৈ কেতিয়াবা সোমাব দিয়ে আৰু কেতিয়াবাতো নিদিয়ে সোমাব মানে। তো আমি আহাৰ পৰা মানে এনেকৈ সোমাবই পৰা নাই, কোনে এনেকৈ বাহিৰৰ পৰাই এনেকৈ সেৱা কৰিছে, আমিও বাহিৰৰ পৰাই সেৱা কৰিলোঁ। তো আপোনালোকক এবাৰ ভালকৈ দেখাই দিওঁ চাওক। ভাবোঁ চাইডটো চাই লওক এবাৰ, এইদি মানে ওলাব লাগে। আৰু এয়া মানে আপোনালোকক এবাৰ একদম মানে মই দেখাই দিছোঁ। তো কেনেকুৱা লাগে আপোনালোকে ক'ব ভিডিঅ'টো। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু। চাই লওক এবাৰ, এয়া মানুহ, খালি অকল মানুহ বহুত ভিৰ হয় মানে একদম দেখাই নাপায়। আৰু এইটো লাইন হ'ল মানে ইয়াতে ফটা দিয়ে আৰু নিৰ্মালি দিয়ে, মানে দিলে লাইন, এইটো লাইন লাগিব লাগে মানে। লাইন বহুত কেইটা থাকে, এটা হ'ল ভিতৰে যায় সেৱা কৰা, এইটো হ'ল নিৰ্মালি লোৱা। তো এনেকৈ মানে বহুত কেইটা লাইন থাকে আৰু। তো ইয়াতে সকলোবোৰ লাইনত থিয় দিছে, আমিও থিয় দিওঁ বৰ্তমান। তো মন্দিৰটো এবাৰ চাই লওক তলৰ পৰা, ইয়াতে মানে বহুত লাইট আছে, এইবোৰ চাওক। আৰু আপোনালোকে এইবোৰ পানী দেখিছে, পানী পৰি আছে তাৰ পৰা, আপোনালোকে চাওক ভালকৈ চালে গম পাব। পানী পৰি থাকে মানে, নন ষ্টপ পানী পৰি থাকে আৰু ওপৰৰ পৰা। এবাৰ মন্দিৰটো চাৰিওফালে ঘূৰি ল'লোঁ। তো আপোনালোককো দেখুৱাওঁ কেনেকুৱা, ভালকৈ মানে সেই ঘূৰিব নোৱাৰিলেও মানে ধৰি লওক কেনেকৈ তলৰ পৰা মানে ঘূৰিব, সিমান এটা গোটেই দেখা নাপায় মানে মোবাইলেৰে। ঘূৰিলে একদম পিছৰ পৰা ঘূৰিব লাগিব, আৰু পিছৰ পৰা ঘূৰিলে মানে গোটেই চাইডটো মানে ঘূৰিবই নোৱাৰি মানে, কিবা কিবি আছে তো তাৰ কাৰণে ঘূৰিবই নোৱাৰি গোটেই। আৰু এয়া আপুনি চাই লওক, পানী বুলি যে কৈছিলোঁ, এয়া পানীখিনি আপোনালোকে চাই লওক।
নন ষ্টপ এনেকৈ পানী বৈ থাকে, কি ধুনীয়া লাগিছে চাই লওক আপোনালোকে। তো মন্দিৰটো ঘূৰা-চুৰা হৈ গ'ল আমাৰ, এনেকৈ মানে ঘূৰিলোঁ গোটেই চাইডটো এবাৰ। তো এতিয়া মানে আমি কি কৰিলোঁ, সেৱা-চেৱা কৰিলোঁ। তো এতিয়া মানে আমি গাড়ীৰ ফালে যাওঁ আৰু মানে তাতে মানে ধৰি লওক মানে প্ৰসাদ-চসাদ কিবা দিছে নহয়, মানে লয় যদি ল'ব পাৰোঁ। এতিয়া মানে সেই কৰিব নোৱাৰোঁ, খাব নোৱাৰিলোঁ বা নিৰ্মালী-চিৰ্মালী ভালকৈ নাপালোঁ, মানে অকল ফুটাটো পালোঁ। তো তালৈ যাওঁ, আপোনালোকে মানুহ চাই লওক বেক চাইডটোত কিমান মানুহ হৈছে, বাপৰে বাপ। মানে যিমানে দেৰি হয় সিমানে মানুহ বাঢ়ি যাই থাকে। আপোনালোকে মানে সোনকালে আহিলে ভালকৈ মানে সেৱা-চেৱা কৰিব পাৰিব আৰু। তো সোনকালে আহিব। তো এতিয়া মানে আমি আগবাঢ়ি যাই থাকোঁ, তো আগৰ ফালে যাওঁ। তো এয়া মানে তাতে গাড়ী-চাড়ী আছে, তো তালৈ যাওঁ আমি। এতিয়া তালৈ যাই পেলাই তাতে বহি-চহি লওঁ অলপ মানুহ, আৰু চেল্ফি তাত। তো ইয়াতে আহিলোঁ, মানে চব হৈ গ'ল তাত। তাৰপাছত সেইকাৰণে তাৰে পৰা আহিলোঁ, আহি মানে গাড়ীত আহিলোঁ আৰু ইয়াতে মানে ধৰি লওক চেণ্ডেল-টেণ্ডেল আছিল, তো সেইবোৰ পিন্ধি লওঁ। আৰু মানে তাতে যিটো প্ৰসাদ দিছিল সেইটো মানে তাতে খোৱা নহয়। তো তাৰ কাৰণে ইয়াতে মানে আপেল-চাপেল, কমলা-চমলা যি আছে তো ইয়াতে খাব। তো তাৰ বাবে সেইকাৰণে ইয়াতে আহিলোঁ আৰু। তো ইয়াতে খাই-চাই লওঁ। তো এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ। তো এতিয়া মানে ঘৰৰ ফালে যাওঁ। তো আপোনালোকক মানে দেখুৱাম আৰু এইখিনি দেখুৱাম, মানে মানুহখিনি দেখুৱাম আৰু ক'ত কিমান মানুহ আছে ভালকৈ দেখাব পাৰিম। তাতে হয়তো বহুত ঘূৰিব নোৱাৰোঁ। তো এতিয়া যাবলৈ ৰেডি সকলোৱে যাওঁ। তো এয়া চাওক, মানুহ চাওক আপোনালোকে ইয়াৰে পৰা ভালকৈ দেখি লওক। গাড়ী-চাড়ী মানে ইয়াতে থয় ন, তো গাড়ী-চাড়ীৰ কাৰণে ইয়াতে বহুত দেখিছে। আৰু বাহিৰৰ ফালেও থ'ব পাৰি, পাৰ্কিং বুলি আছে, তো তাতেও থ'ব পাৰি, ইয়াতেও থ'ব পাৰি। তো আমি ইয়াতে থৈছিলোঁ। তো এয়াও, বাপৰে বাপ, আপোনালোকেও আহিব, বঢ়িয়া লাগে একদম, কৈছোঁ নহয় বঢ়িয়া লাগে, আপোনালোকে আহিবই আহিব। তো আমি মানে তাতে ভাবিছিলোঁ পইচা নালাগে, তো তাতে গাড়ী থ'লেও মানে পইচা লাগে, 30 টকাকৈ দিব লাগে। তো 30 টকাকৈ দিলোঁ, আপুনি নহয় সকলোৱে দিব লাগিব ইয়াতে মানে ভিতৰে সোমাই পাৰ্কিং কৰিলে। তো মন্দিৰটোৰ নাম মৃত্যুঞ্জয় মন্দিৰ হয়। তো আপোনালোকে ইয়াতে আহিব, কৈছোঁ বঢ়িয়া লাগে। তো আপোনালোকে আহি চাব এবাৰ নহয় এবাৰ।